হেল্ল' এভৰিৱান শ্ৰৱণ গুৰুকুলৰ এনে এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আচলতে ক্লাছ 11 আৰু 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোকক মই এনেকুৱা এটা এক্সামৰ বিষয়ে ক'ম যিটো এক্সামে হয়তো তোমালোকৰ জীৱন সলনি কৰিব পাৰে আমাৰ সাধাৰণতে অসমত CUET বহুত ফেমাছ হৈ আছে কিন্তু CUETৰ বাহিৰেও আৰু এটা এক্সাম আছে আৰু এই এক্সামটো হৈছে NCET আমাৰ NTA দ্বাৰা আৰু এটা এক্সাম কণ্ডাক্ট কৰা হয় যাক আমি কওঁ নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট বাৰু এই নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট কি হয় আৰু এই CUET আছে আকৌ এই নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট বোলা বস্তুটো কিয় আনিলে আহা আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰোঁ তো ভিডিঅ'টো চোৱা কিবা এটা শিকিবলৈ ভাবা আৰু নিজৰ জীৱনত সদায় আগুৱাই যাবলৈ চেষ্টা কৰা তো চোৱা NCET আৰু CUETৰ মাজত থকা পাৰ্থক্যটো কি আমাৰ যিটো CUET আছে CUET যিটো এক্সাম আছে যিটো CUET এক্সাম আছে সেই CUETটো হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট মানে যদিহে তুমি 12ৰ পাছত ইউনিভাৰ্চিটিত যাব বিচাৰিছা তেতিয়াহ'লে তুমি এটা এক্সাম দিব লাগিব আৰু সেইটো হৈছে CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট যাৰ জৰিয়তে তুমি BSc কৰিব পাৰা BA কৰিব পাৰা BCom কৰিব পাৰা নতুবা তুমি ইণ্টিগ্ৰেটেড তুমি MA MSc কৰিব পাৰা কিন্তু যিটো নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট আছে ন ই টিচাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে মানে তুমি যেতিয়া CUET থ্ৰুৰেদি যাবা তেতিয়া তুমি অকল BSc কৰিব পাৰিবা গ্ৰেজুৱেশ্যন ল'ব পাৰিবা কিন্তু যিটো নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট আছে ন এইটো দি পিনি যদি তুমি সেই এটা কোৰ্চ আছে যিটো কোৰ্চত যদি তুমি যোৱা নহয় তো তুমি তাত গ্ৰেজুৱেশ্যনটো কৰিব পাৰিবা গ্ৰেজুৱেশ্যনৰ লগতে ন তুমি BA কৰিব পাৰিবা এতিয়া বহুতে ভাবিব যে BA এইটো কি বস্তু প্ৰথমবাৰ শুনিছোঁ আচলতে আমাৰ ভাৰতবৰ্ষত ন তুমি যদি টিচাৰ হ'ব বিচাৰা তেতিয়াহ'লে তোমাক BA কৰা খুজিবা BA মানে হৈছে বেচেলাৰ অফ এডুকেশ্যন যে য়েছ মই তুমি পঢ়াবলৈ যাবা লোকক তোমাৰ নলেজটো লাগিব ন এডুকেশ্যনৰ ওপৰত স্কিলটো লাগিব ন শিকিব লাগিব আৰু সেইটোকে আমি BEd বুলি কওঁ আৰু সেই BEdটো সাধাৰণতে ন যিটো BEd আছে ন সেই BEdটো সাধাৰণতে ন 2 ইয়েৰৰ হয় কিন্তু এই যিটো এণ্ট্ৰেন্স টেষ্ট আছে ন যিটোক আমি নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট বুলি কৈছোঁ ই তোমাৰ সেই BEdটোক 1 ইয়েৰ কৰি দিব মানে তুমি গ্ৰেজুৱেশ্যনটো আপোনাৰ সাধাৰণতে যদি মই 3 ইয়েৰ বুলি ধৰোঁ প্লাছ 1 ইয়েৰ মানে 4 ইয়েৰতে তোমাক 4 ইয়েৰতে তুমি দুটা কোৰ্চ পাবা আৰু সেই দুটা কোৰ্চ কি এটাতো তুমি গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী পাবা আৰু নেক্সট তুমি BEdৰ ডিগ্ৰী পাবা তাৰপাছত তুমি টিচাৰ হ'ব পাৰিবা এক্সাম দি মেলি তো কিমান ভাল এটা বস্তু আনিছে ন তো গতিকে যদিহে তোমাৰ টিচাৰ হোৱাৰ মন আছে জীৱনত যিকোনো লেভেলৰ টিচাৰ অংগনবাড়ী টিচাৰ হওক ক্লাছ 5 ক্লাছ 6 ইয়া ফিৰ 11 12ৰ টিচাৰ হওক এই যিটো এক্সাম ন তোমাৰ কাৰণে মানে একদম এখন বহুত ডাঙৰ এটা জখলাৰ দৰে কাম কৰিব আৰু য'ত উঠি পিনি তুমি টিচাৰ হ'ব পাৰিবা বহুত ইজিলি গতিকে ভালকৈ চাওঁ আহা যে NCET এক্সামটো কি ঠিক আছে যেনেকৈ ইয়াত লিখা আছে তুমি দেখিছা যে NCET মানে হৈছে 4 ইয়েৰ NCET এক্সামৰ আণ্ডাৰত যিটো নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট বুলি কয় তাৰ দ্বাৰা তুমি এডমিশ্যন ল'ব পাৰিবা ক'ত এডমিশ্যন ল'ব পাৰিবা 4 ইয়েৰ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম যিটো আমাৰ 4 ইয়েৰ নতুনকৈ এটা নিউ এডুকেশ্যন পলিচি আণ্ডাৰত নতুনকৈ আহিছে 4 ইয়েৰ ইণ্টিগ্ৰেটেড টিচাৰ প্ৰগ্ৰেম মানে ইণ্টিগ্ৰেটেড মানে কি যে ইয়াত তুমি গ্ৰেজুৱেশ্যনৰ লগতে টিচিঙৰ এলিজিবিলিটিৰ কাৰণে যিটো BEd আছে সেই BEdৰ ডিগ্ৰীও তুমি লগতে ল'ব পাৰিবা আগতে কি হৈছিলে তুমি BEd কৰিবলগীয়া হৈছে BEd কৰিবৰ কাৰণে 2 বছৰ এক্সট্ৰা এণ্ট্ৰেন্স দি বুলি যাবলগীয়া হৈছিলে যাৰ পিছত গ্ৰেজুৱেশ্যনৰ পাছত এতিয়া তুমি গ্ৰেজুৱেশ্যনৰ লগতে কৰিব পাৰিবা হয় ন ভাল কথা আহা তো আটাইতকৈ ইণ্টাৰেষ্টিং বস্তু কি জানা যে তুমি যে যিটো BEd কৰিবা ইণ্টিগ্ৰেটেড কোৰ্চ ক'ত কৰিবা পাবা চোৱা IITs যিবিলাক ছায়েন্সৰ আছে একদম দিমাগত সোমোৱাই লোৱা যিটো IITৰ কাৰণে তুমি গোটেইখন
হাহাকাৰ কৰি থকা ন সেই IITত যোৱাৰ এটা সুবিধা পাবা এক্সামটো থ্ৰুৰেদি NITs ঠিক আছে NITsত তুমি যাব পাৰিবা দেন আপোনাৰ ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন NCERT মানে এইটো এটা মানে যিবিলাকে টিচাৰ হ'ব বিচাৰিছে ন এইটোকতো টাৰ্গেট কৰিবাই ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন তো ইয়াৰ ভিতৰতো তুমি এডমিশ্যন ল'ব পাৰিবা হয়তো বহুতে ইয়াৰ নামটো শুনা নাই কিন্তু যদিহে টিচিঙত তোমাৰ কেৰিয়াৰ বনাবলৈ মন ন আজিৰ পৰা এই নামটো মগজত সোমোৱাই লোৱা ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন এইটো IITতকৈ ভাল ঠিক আছে টিচাৰৰ ক্ষেত্ৰত এণ্ড গভৰ্ণমেণ্ট কলেজেছত পাবা আৰু লগতে ষ্টেট ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো তুমি এই এণ্ট্ৰেন্স এক্সামটোৰ দ্বাৰা সেই 4 ইয়াৰ যিটো ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম হয় য'ত তুমি BA BEd BSc BEd BCom BEd কৰিব পাৰিবা আৰু টিচাৰ হোৱাৰ সপোনটো পূৰণ কৰিব পাৰিবা তাৰ বাবে তুমি যাব পাৰিবা গতিকে ইমান ভাল ইনষ্টিটিউট আছে এইবিলাকৰ বিষয়ে আমি আকৌ কথা পাতিম কি ইনষ্টিটিউট আছে গতিকে আহাচোন চাওঁ তো প্ৰথম কথা টিচাৰ তোমাৰ ঢেৰ লেভেলৰ টিচাৰ থাকে তুমি জানা ন নিউ এডুকেশ্যন পলিচিত আপোনাৰ চোৱা এইটো কি লেভেলৰ টিচাৰ হ'ব পাৰিবা দেখাইছে চ' আমি এতিয়া যদি চাওঁ কি লেভেলৰ টিচাৰ হ'ব পাৰিবা এইটো তুমি ফাউণ্ডেশ্যন লেভেলৰ টিচাৰ হ'ব পাৰিবা প্ৰি স্কুল পৰা গ্ৰেড 2 লৈকে ঠিক আছে তাৰপিছতে চ' গ্ৰেড 3 পৰা গ্ৰেড 5ৰ টিচাৰ হ'ব পাৰিবা গ্ৰেড 6 টু গ্ৰেড 8 টিচাৰ হ'ব পাৰিবা আৰু গ্ৰেড 9 টু গ্ৰেড 12ৰ টিচাৰ মানে প্ৰি স্কুলৰ পৰা 12লৈকে ঠিক আছে যিকোনো লেভেলৰ টিচাৰ হ'ব বিচাৰিছা তুমি তাৰ কাৰণে এই ইণ্টিগ্ৰেটেড কোৰ্ছটোৰ দ্বাৰা এলিজিবল হৈ যাবা কিন্তু এটা কথা মনত ৰাখিবা তুমি এই 4টাৰ ভিতৰত যিকোনো এটা কাৰণেহে এলিজিবল হ'ব পাৰিবা মানে যেতিয়া তুমি এডমিশ্যন ল'বলৈ যাবা নহয় তুমি ছেকেণ্ডেৰী লেভেলত তুমি শিকাম বুলি আগতে ভাবি যাব লাগিব আৰু সেই লেভেলত তুমি কোৰ্ছ কৰিব লাগিব ঠিক আছে ফাউণ্ডেশ্যন লেভেলৰ কৰিব বিচাৰিছা ফাউণ্ডেশ্যন লেভেলৰ BEdত ইণ্টিগ্ৰেটেড BA BEd প্ৰগ্ৰেমত কিন্তু তুমি এডমিশ্যন ল'ব লাগিব য'ত নেকি যিটো BEd প্ৰগ্ৰেম আছে সেইটো ফাউণ্ডেশ্যন লেভেলৰ স্কুলৰ কাৰণে বেছ হয় মানে তুমি এই যে ছেকেণ্ডেৰী স্কুলছ মিডল স্কুলছ যেতিয়া তুমি BEd কৰিবা নহয় যেতিয়া ইণ্টিগ্ৰেটেড BA BEd কৰিবা সেই যিখন কলেজ হ'ব সেই কলেজখনে লিখি দিব যে ইয়াত যিটো BEd আছে সেই BEdটো আমি আচলতে ছেকেণ্ডেৰী লেভেলৰ কাৰণে কৰাইছোঁ ঠিক আছে এই BEdটো আমি মিডল ষ্টেজৰ কাৰণে কৰাইছোঁ আৰু তাৰ তুমি যদি ছেকেণ্ডেৰী লেভেলৰ সেই BEd কোৰ্ছটোত এডমিশ্যন লোৱা BA BEd কোৰ্ছটোত মানে তুমি ছেকেণ্ডেৰী লেভেলৰ টিচাৰ হ'ব পাৰিবা সেই কথাটো কোৱা হৈছে গতিকে আৰু ষ্টেজেছ আছে আৰু এই ষ্টেজৰ যিকোনো ষ্টেজৰে তুমি টিচাৰ হ'ব পাৰিবা কিন্তু সেই ষ্টেজৰ যিটো BEd প্ৰগ্ৰেম সেইটোতে কিন্তু আমি এনৰোলমেণ্ট ল'ব লাগিব তেতিয়াহে তুমি পাৰিবা ঠিক আছে নেক্সট আমি যদি চাওঁ এতিয়া আমি চাওঁ যে তুমি এই যিটো তোমাৰ কোৰ্ছ হয় তাত আমি কি এক্সাম দিম চোৱা ইয়াত ঢেৰ ছেকশ্যন আছে কিন্তু ভালকৈ চোৱা তোমাৰ যিটো এক্সাম আছে এই এক্সামটো তোমাৰ অভাৰঅল 4টা ছেকশ্যনত ভাগ কৰিছে ছেকশ্যন 1 ছেকশ্যন 2 ছেকশ্যন 3 ছেকশ্যন 4 বাহ ইমানকেইটা ছেকশ্যন আছে বাৰু যি কি নহওক অকল মই এইটো এক্সাম নিদিওঁ গতিকে চাওঁ যে ছেকশ্যন 1তনো কি আছে আকৌ ছেকশ্যন 1 বুলি ক'লে তাত লেংগুৱেজ বুজায় আৰু ছেকশ্যন 1ত তোমাৰ 2টা লেংগুৱেজ আছে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 মানে তুমি যিকোনো লেংগুৱেজৰ 2টা লেংগুৱেজ ল'ব লাগিব ঠিক আছে ছেকশ্যন 1ত সেয়া আছামিজ হ'ব পাৰে ইংলিছ হ'ব পাৰে বহুতে ইংলিছ লয় আৰু ল'বও লাগে ইংলিছ আৰু আছামিজ লয় বড়ো বা নিজৰ যি মন যায় নিজৰ ইচ্ছাৰে তুমি যিকোনো দুখন লেংগুৱেজ ছেকশ্যন 1ৰ পৰা ল'ব পাৰা ছেকশ্যন 2 ডমেইন য়েছ CUETত যেনেকৈ ডমেইন আছিলে ছেকশ্যন 2টো ইয়াতো ডমেইন হয় আৰু তুমি 3খন ডমেইন ল'ব লাগিব যেনেকৈ CUETত থাকে ন যে মিনিমাম 3খন ডমেইন ল'ব লাগে ঠিক সেইদৰে ইয়াতো 3খন ডমেইন ল'ব লাগিব আৰু যিসকলে ডমেইন বুজি নাহিব ডমেইন মানে হৈছে তোমাৰ ক্লাছ 12ত তুমি যিখিনি ছাবজেক্ট পঢ়িছা হিষ্ট্ৰী ইকনমি জিঅ'গ্ৰাফি ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আৰু বা যিয়ে নাথাকক সেই সকলোবিলাক ডমেইনৰ অন্তৰ্গত হয় ঠিক আছে 3খন ডমেইন ল'ব লাগিব ছেকশ্যন 2ত যিটো তোমাৰ ছেকশ্যন 3 আছে ছেকশ্যন 3টো জেনেৰেল টেষ্ট সেইটো কম্পালচৰি হয় য়েছ তুমি যদি CUET দিয়া তাতো জেনেৰেল টেষ্ট আছে বাট জেনেৰেল টেষ্ট তাত কম্পালচৰি নহয় বাট যেতিয়া তুমি ITPD কাৰণে কোৰ্ছৰ কাৰণে এপ্লাই কৰিবা তেতিয়া তোমাৰ জেনেৰেল টেষ্ট কম্পালচৰি হয় জেনেৰেল টেষ্ট তুমি দিব লাগিব দেন টিচিং এপ্টিটিউড য়েছ যিহেতু তুমি টিচাৰৰ কাৰণে গৈছা আৰু তুমি BEd কৰিবলৈ গৈছা BSc BEd কৰিবলৈ গৈছা তো টিচিং এপ্টিটিউডটো লাগিব গতিকে তুমি টিচিং এপ্টিটিউডৰ কোৰ্ছো দিব লাগিব এক্সাম দিব লাগিব যিটো ছেকশ্যন 4ত পৰে
আৰু সেকশন 3 আৰু সেকশন 4 গিটা হৈছে ম্যান্ডেটৰি ঠিক আছে তুমি ডোমেইন নিজৰ ইচ্ছাৰে ল'ব পাৰিবা কিন্তু জেনাৰেল টেষ্ট আৰু টিচিং এপ্টিটিউড তুমি দিব লাগিব এক্সাম বাৰু এতিয়া আমি অলপ এক্সাম প্যাটাৰ্নটো এক্সামত কি সেকশন আছে বুজি পালো এটা প্যাটাৰ্নটো কৈ দিওক যে মাৰ্কস কিমান আহিব আহা হেতু চাই লও ওকে তো এইখন হৈছে চোৱা সো ল্যাঙ্গুৱেজ 1ত তোমাৰ 23 টা কোৱেশ্চন থাকিব ভাবা 23 টা কোৱেশ্চন আৰু এটা কোৱেশ্চনত 4 মাৰ্ক থাকিব নেগেটিভ মাৰ্কিং -1 4 মাৰ্ক থাকিব এটা কোৱেশ্চনত টোটাল তোমাৰ 20 টা কোৱেশ্চন এটেম্প কৰিব লাগিব 23 টা কোৱেশ্চনৰ ভিতৰত ল্যাঙ্গুৱেজটো সেম হয় 20 টা কোৱেশ্চন কৰিব লাগিব 23 টা কোৱেশ্চনৰ ভিতৰত টিচিং এপ্টিটিউডটো তাত তোমাৰো 20 টা কোৱেশ্চন কৰিব লাগিব 23 টা কোৱেশ্চনৰ ভিতৰত দেন জেনাৰেল টেষ্ট আহিব তাত তুমি 25 টা কোৱেশ্চন কৰিব লাগিব 28 টাৰ ভিতৰত দেন এগেইন ডোমেইনত তোমাৰ 25 টা কোৱেশ্চন কৰিব লাগিব আৰু তাত থাকিব 28 টা কোৱেশ্চন 3 টা কোৱেশ্চন বেছি দিছে সবতে ঠিক আছে তো টোটাল তোমাৰ কোৱেশ্চন থাকিব 181 টা ঠিক আছে 181 টা কোৱেশ্চন থাকিব আৰু সেই 181 টা কোৱেশ্চন তুমি 3 আৱাৰ্ছৰ ভিতৰত তাৰ ভিতৰত কি কৰিব গ'লে 160 3 ঘণ্টা দেব আৰু 3 ঘণ্টাৰ ভিতৰত 160 টা কোৱেশ্চন তুমি কৰিব লাগিব বাৰু শুনিবলৈ বহুত ডাঙৰ লাগিছে যে 160 টা কোৱেশ্চন 180 মানে 3 ঘণ্টাত ওয়েট কৰা ঠিক আছে সবটো তুমি এনেও নকৰা গতিকে ইমান ভাবিবলৈ নাই ইয়াত দেন ইয়াৰ পাছত তো গম পালো যে ইয়াৰ এক্সাম প্যাটাৰ্নটো কেনেকুৱা হয় শক একদম ভয় নাখাবা দেই দেন ইয়াৰ পাছত ইয়াত চাও আহা সিলেবাস কাৰণ ইয়েস আমি সেকশন গম পালো যে 4টা সেকশন আছে সেকশন 1 সেকশন 2 সেকশন 3 সেকশন 4 ওকে আমি গম পালো যে সেকশন 1ত দুটা ল্যাঙ্গুৱেজ দিব লাগিব দুইটাতে আপোনাৰ 20 মাৰ্কস আহিব দেন বাকি কিটাত এনেকুৱা মাৰ্কস ডিস্ট্ৰিবিউশন আছে বাট সিলেবাস আমি পঢ়িম কি আৰে নো টেনশন সোৱা সিলেবাস কি আহিব প্ৰথমত ডোমেইন যেটো সিলেবাস আছে ডোমেইন সিলেবাস মানে কি তোমাৰ 11 হিষ্ট্ৰি জিওগ্ৰাফি ইকোনমি ৰাইট এইখিনি তো সেইখিনিৰ সিলেবাস ইয়াত বেলেগ একো সিলেবাস নাই এনে তুমি পঢ়ি আছা সদায় অলপ ভালকে পঢ়ি দিবা বাস হৈ যাব আৰু তাৰ ওয়েবসাইটটো দিয়া হৈছে এনসি এডমত লিখা আছে ওয়েবসাইটত গৈ বিনি সিলেবাস চাব পাৰিবা বা ইউটিউবত গৈ বহুত ভিডিও পাবা সিলেবাস চাই লবা দেন জেনাৰেল টেষ্ট আৰে জেনাৰেল টেষ্ট মানে কি জেনাৰেল টেষ্ট বুলি ক'লে তাত সদায় জিকে থাকিবই ঠিক আছে কারেন্ট এফেয়ার থাকিবই ঠিক আছে সেইকিটা মানে থাকিবই মেন্টাল এবিলিটি থাকিবই রিজনিং থাকিবই ঠিক আছে এই 4টা বস্তু লগ লাগি তোমাৰ জেনাৰেল টেষ্ট বনিছে হেতুটো দিবই লাগিব আৰু জেনাৰেল টেষ্ট আজিকালি সবৰে দিছে গতিকে জেনাৰেল টেষ্টত এইখিনি থাকিব তাৰ কাৰণে তুমি অলপ পঢ়িব লাগিব জেনাৰেল টেষ্ট সব আমাৰ চাৰিওফালে কি হৈ আছে তাৰ প্ৰতি এৱাৰনেছ থাকিব লাগিব ৰাইট তো ভাবিব চিন্তা কৰিব নালাগে পাৰি যাবা দেন টিচিং এপ্টিটিউড থাকিব টিচিং এপ্টিটিউডটো জানাই বিকজ তুমি টিচাৰৰ কাৰণে ন পঢ়িবা না আল্টিমেটলি 4 বছৰ পঢ়িটো তুমি টিচিঙত যাবা গতিকে টিচিং এপ্টিটিউডৰ নলেজটো থাকিব লাগিব অলপমান তো তাৰ কাৰণে তোমাক ইয়াত টিচিং এপ্টিটিউডৰ কিছু আছে তুমি সিলেবাস চাবা ইউটিউবত ভিডিও চাবা মই জাস্ট অলপ সিলেবাসটো কৈ দিছো ৰাইট পিছতো তুমি নো চাবই লাগিব সিলেবাস ভালকে দেন ল্যাঙ্গুৱেজটো সেম ল্যাঙ্গুৱেজত ৰিডিং কম্প্ৰিহেনশনটো ল্যাঙ্গুৱেজত থাকিবই ঠিক আছে ভকেবুলাৰিটো থাকিবই টিচিং ইয়াৰ লগত তো এইবিলাক হৈছে ল্যাঙ্গুৱেজত তুমি ভালকে তুমি যোনটো ল্যাঙ্গুৱেজ দিবা সেই ল্যাঙ্গুৱেজটো ক্লিক কৰি পিন তুমি ভালকে সিলেবাস চাব পাৰিবা বা ইউটিউবত চাই লবা ভিডিও টিচ কি আসলতে সিলেবাস আছে দেন সৰি মাজতে এটা খেলিমেলি হৈ গৈছিল আকৌ আহি গ'লো তো আমি পাতি আছো সিলেবাস তো সিলেবাসটো নিশ্চয় গম পাইছা তো সিলেবাসৰ কাৰণে ইমান ভাবিব নালাগে প্ৰথমতে তুমি ভাবা যে কি ল্যাঙ্গুৱেজ দিবা কি আসলতে ডোমেইন দিবা তাৰ মতে তুমি ইউটিউবত চোৱা ধেৰ সিলেবাস পাই যাবা মেইনলি সিলেবাস চাবা আৰু তাৰ পিছত পঢ়িবলৈ ষ্টাৰ্ট কৰিব লাগিব কিন্তু অনলি সিলেবাস চালে নহ'ব দেন তাৰ পাছত যদি আমি চাওঁ এতিয়া এক্সাম আমি কি দিম কোনোবাই ভাবিব যে মোৰ ইংলিছটো বহুত বেয়া মই ইংলিছটো নোৱাৰো মই কিবা আছামিজত পেপাৰখন আহিব নেকি আছামিজত আহি গ'লে ভাল আছিলে পেপাৰখন ইয়েছ তুমি যদি বিচাৰিছা যে তোমাৰ ইংলিছটো বেয়া তেতিয়াহ'লে তুমি আছামিজতো পেপাৰ দিব পাৰিবা চোৱা মিডিয়াম ইংলিছত দিব পাৰিবা ঠিক আছে ইংলিছ আছামিজ হিন্দী বেংগলী সব ভাষাতে তুমি এক্সাম দিব পাৰিবা যদি তুমি আছামিজত দিয়া তোমাৰ তাত তোমাৰ যিবোৰ পেপাৰ আহিব ইংলিছতো আহিব
আছামিজতো আহিব কিন্তু যেতিয়া তুমি ইংলিছত অকল ইংলিছ মিডিয়ামত দিবা তেতিয়া অকল ইংলিছতহে কুৱেশ্যনটো আহিব মনত ৰাখিবা গতিকে তোমাৰ এইটো টেনশ্যন ল'ব নালাগে এইটো ইমান ডাঙৰ টেনশ্যন নহয় এইটো ঠিক আছে এভেইলেবল তোমাৰ মন গৈছে তুমি বোলে আছামিজত কমফৰ্টেবল নহয় বড়োত কমফৰ্টেবল হয় চৰি বড়োটো ইয়াত নাই চাগে তো এইকেইটা লেংগুৱেজ আছে এইকেইটা মিডিয়ামত তুমি এক্সাম দিব পাৰিবা অ'কে দেন অ'কে এতিয়া চোৱা অ'কে এক্সামটো কেতিয়া হয় এক্সামটো কেতিয়া হ'ব আমি কেতিয়া দিম এক্সামটো প্ৰিপেৰেশ্যনো কৰিবলৈ আছে মোৰ ওচৰত কিমান সময় আছে মই কেনেকৈ গম পাম য়েছ তোমাৰ এক্সামৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰীৰ মিডত তোমাৰ এক্সামৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ যাব আৰু তোমাৰ এক্সামটো তুমি দেখিবলৈ পাবা এপ্ৰিলত ঠিক আছে সেইটোৱে কথা ফেব্ৰুৱাৰীত তোমাৰ এক্সাম হ'ব তাৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব কাৰণ তোমাৰ বৰ্ডৰ লগতে মানে বৰ্ডৰ পিছত এক্সাম হ'ব সাধাৰণতে বৰ্ডৰ লগতো এক্সাম নহয় তো বৰ্ড চলি থাকিব আৰু সেইটো সময়তে তোমাৰ আচলতে কি কৰিব লাগিব ফৰ্ম ফিল আপ কৰিব লাগিব আৰু যেতিয়া বৰ্ড শেষ হৈ যাব তাৰপাছত তুমি প্ৰিপেৰেশ্যন কৰিব লাগিব CUETৰ তো এপ্ৰিলত তোমাৰ এক্সাম হ'ব দেন ভালকৈ দিবা এক্সাম দেন ইয়াৰ পাছত যদি আমি চাওঁ অ'কে ফিজ ফৰ্ম ফিল আপ কৰিবলৈ ফিজ লাগিব ন তো এইটো মই 2025ৰ মতে আনিছোঁ হা আৰু 2025ৰ মতে দেখাইছে যে যদি তুমি জেনেৰেল হয় এক্সামটো দিবলৈ তুমি 1200 টকা ফৰ্ম ফিল আপত লাগিব OBC NCL 1000 টকা আৰু ST SC এইবিলাকৰ কাৰণে থাৰ্ড জেণ্ডাৰৰ কাৰণে 650 টকা তুমি ফৰ্ম ফিল আপত দিব লাগিব ঠিক আছে এণ্ড যদি এক্সাম হয় সেইটো কম্পিউটাৰ বেছ টেষ্ট হয় কম্পিউটাৰত দিব লাগিব আজিকালি চব এক্সাম কম্পিউটাৰ বেছ হয় গতিকে কম্পিউটাৰত দিব লাগিব দুটা শিফ্ট আছে এটা শিফ্টত দুটা শিফ্টত এক্সাম হ'ব তুমি কোনটো শিফ্টত পৰিবা এইটো তোমাৰ এডমিট কাৰ্ডত ৰাখি যাব আৰু টোটেল তোমাৰ 3 ঘণ্টা এক্সাম হ'ব আৰু 3 ঘণ্টাত কিন্তু তুমি সেই 3 ঘণ্টাত কিন্তু তুমি সেই 160টা কুৱেশ্যন কৰিব লাগিব বা কমচে কম তুমি 100ৰ ওপৰত কুৱেশ্যন কৰিব লাগিব তো ভয় নাখাবা চৰি এতিয়া ইয়াৰ পাছত আমি চাওঁ অ'কে এতিয়া কি ইনষ্টিটিউট আছে কাৰণ এডমিশ্যনটো লৈ ল'ম কিন্তু ইনষ্টিটিউট কি আছে মই কোন ইনষ্টিটিউটত যাব পাৰিম চিন্তা নকৰিবা তো চোৱা ইনষ্টিটিউট ঢেৰ আছে তো ইয়াত যদি আমি চাওঁ তুমি যদি RIৰ কথা কোৱা ভোপাল আছে ভুৱনেশ্বৰ আছে তুমি হয়তো এইকেইটা শুনা নাই কিন্তু এইকেইটা বহুত ফেমাছ হয় ঠিক আছে দুখন RIE আছে ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন আছে যিয়ে তোমাক আচলতে BA BEd BSc BEdত আচলতে কোৰ্চ দিয়ে আৰু সেই দুখন হৈছে RIE ভোপাল আৰু RIE ভুৱনেশ্বৰ সেইটোতো টাৰ্গেট কৰিবাই দেন IITs আছে IIT খড়গপুৰ অভিয়াছলি এইবিলাক BScৰ কাৰণে আছে না তুমি যদি BSc ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগিব BSc ডমেইন ছাবজেক্ট তেতিয়া তুমি IIT খড়গপুৰ IIT যোধপুৰ IIT ভুৱনেশ্বৰৰ দৰে কলেজৰ কাৰণে এপ্লাই কৰিব পাৰিবা বাৰু এইবিলাকতো আপোনাৰ IITs হৈ গ'ল আমাৰ অসমত কি আছে ভাই অসমত ডিব্ৰুগড় ইউনিভাৰ্চিটিছ আছে গতিকে তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত যাব পাৰিবা দেন অসমত আৰু বহুতো কলেজ আছে যেনেকৈ নৰ্থ লখিমপুৰ কলেজে BSc BEdৰ প্ৰগ্ৰেম দিয়ে ত্যাগবীৰ হেম বৰুৱা কলেজে তোমাৰ BA BEd BSc BEdৰ কলেজ দিয়ে গতিকে কলেজতো বহুতো কলেজ আছে অসমত ডিব্ৰুগড় ইউনিভাৰ্চিটিছ আছে আৰু DU আছে দিল্লী ইউনিভাৰ্চিটিছ আছে তো এনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিবিলাকতো আচলতে এই যিটো ITEP ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম আছে সেয়া এভেইলেবল আছে ইয়াৰ ওপৰত NITছতো আছে NITs ঠিক আছে তো তুমি তাৰ কাৰণে ভালকৈ চাবা জানিবলৈ ইচ্ছা কৰিলে মই ওপৰে কিনো আছে সেই কথাটো কৈ দিছোঁ আৰু জানিবলৈ চেষ্টা কৰিলে আৰু ডেপ্থত তুমি জানিব পাৰিবা ইয়াৰ বিষয়ে গতিকে এইটোৱে আছিলে তোমাৰ ITEP যাক আমি ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম বুলি কওঁ ঠিক আছে এইটো বহুত ভাল কিন্তু যিমানবিলাকে টিচাৰ হ'ব বিচাৰিছে ন ইয়াত এই যিটো আচলতে অফাৰ আছে ন তোমাৰ এইটো যাবলৈ নিদিবা অলপ দিন কষ্ট কৰা পঢ়া এখন ভাল IITs যোৱা যদি ছায়েন্সৰ হয় RI ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যনত যোৱা ইউনিভাৰ্চিটিত যোৱা আৰু 4 বছৰতে 2টা কোৰ্চৰ ডিগ্ৰী লৈ লোৱা তাৰপিছত তুমি টিচাৰ বনি যোৱা ষ্টুডেণ্টক পঢ়োৱা কি মজা ইয়াতকৈ আৰু ভাল সুযোগ কি থাকিব পাৰে তোমাৰ বাবে যোনে টিচাৰ হ'ব বিচাৰিছে আৰু সকলোবিলাক লেভেলত তুমি টিচাৰৰ কাৰণে এতিয়াৰ পৰাই তুমি প্ৰিপেয়াৰ কৰিব পাৰিবা তো ঠিক আছে আৰু যদি কিবা থাকি গ'ল নেকি মই আৰু এজ লিমিটটো যদি মই কওঁ তো বহুতৰে থাকিব পাৰে যে এজ লিমিট কি চোৱা এই যিটো এক্সাম আছে এই এক্সামটো দিবলৈ কোনো এজ লিমিট নাই কিন্তু যেতিয়া তুমি ইনষ্টিটিউটত যাবা পঢ়িবলৈ কাৰণে তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে গতিকে সেই
এজ লিমিটৰ ভিতৰত থাকিব লাগিব কিছুমান IITs আছে যিয়ে ড্ৰপাৰবিলাকক এডমিশ্যন নিদিয়ে কিন্তু কিছুমান চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ আছে য'ত ড্ৰপাৰবিলাকক এডমিশ্যন দিয়ে তো সিহঁতৰ এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এণ্ড লগতে ইয়াত তোমাৰ 12ত মিনিমাম 50% থাকিব লাগিব OBC যদিহে তুমি ST SC কেটেগৰী হোৱাৰ তেওঁলোকৰ কাৰণে আপোনাৰ কিমান থাকিব লাগিব 45% থাকিব লাগিব কিছুমান IITৰ কাৰণে 60% আছে তেনেকৈ কিছুমান ক্ৰাইটেৰিয়া আছে এইকেইটাতো চবৰে ফুলফিল হৈ যায় দেন বাছ এক্সামটো পঢ়া ভালছে ক্লিয়াৰ কৰা ঠিক আছে আৰু নিজৰ সপোন দিঠকত পৰিণত কৰা অ'কে টাটা বাই বাই